নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আমি যাবলৈ ওলাইছোঁ জাগিৰোড মহাবিদ্যালয়ত। আমাৰ লগতে পলাশো যাব। আজি জাগিৰোড মহাবিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱ পালন কৰা হ'ব। আৰু ইয়াতে ৭৫ মিটাৰ এখন দীঘল জাতীয় পতাকা লৈ এটি বিশাল শোভাযাত্ৰা কৰা হ'ব। গতিকে আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো চাই থাকিব। কলেজ আহি পাই গ'লোহি আৰু এতিয়া আমি আছোঁ আমাৰ ক্লাছৰুমত। আৰু এয়া চাওক কলেজৰ চাৰিপাশটো, এয়া পিছে অকণমানহে আৰু বহুত আছে। এইটো আমাৰ ক্লাছৰুমৰ ফালে হয়। এতিয়া চাওক এখন সুন্দৰ পাহাৰ। পলাশতো আহিছে মোৰ লগত, পলাশ কৈলাং দুইটা ভিতৰতে সোমাই আছে ৰুমত। বৰ্তমান ৰেলী আৰম্ভ হোৱা নাই, আৰম্ভ হ'লে আপোনালোক আৰু ইয়াত কৰিলে আমি পলাশৰ পৰা মোবাইল টিপি আছোঁ দেই। আৰু এয়া আমাৰ জাগিৰোড মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে ৭৫ মিটাৰ দৈৰ্ঘ্যৰ তিৰংগাখনি হাতে হাতে লৈ শোভাযাত্ৰাৰ বাবে সাজু হৈ আছে। আৰু ইয়াৰ ভলণ্টিয়াৰসকলে যোগদান কৰিছে। মহাবিদ্যালয়ৰ পৰিয়াল আচলতে যোৱাকালি উলিয়াব খুজিছিলে, এইটো প্ৰচণ্ড গৰমৰ কাৰণে আমি যোৱাকালি কেঞ্চেল কৰিছোঁ, আজি উলিয়াইছোঁ। গতিকে মই সকলোৰে সহযোগিতা বিচাৰিছোঁ। আচলতে ভাৰতৰ যিটো অমৃত মহোৎসৱ, এই অমৃত মহোৎসৱ উপলক্ষে আমাৰ নতুন প্ৰজন্মই এই গৌৰৱৰ অংশীদাৰ হৈছে। আৰু আমাৰ স্বাধীনতা দিৱসৰ যিটো তাৎপৰ্য তেওঁলোকে এতিয়া বেছিকৈ উপলব্ধি কৰিছে মৰ্মে মৰ্মে। বিশেষকৈ দেশজোৰা যিটো কাৰ্যসূচী সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ নেতৃত্বত ভাৰতে নতুন গতি লৈছে। তাৰ কাৰণে সমগ্ৰ দেশে চুকে কোণে পাহাৰৰ পৰা ভৈয়ামলৈকে সকলোতে এই তিৰংগা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু দেশৰ একেলগে আমি সমগ্ৰ দেশৰ লগত আমি জাগিৰোড মহাবিদ্যালয় পৰিয়ালত সমবেত হৈছোঁ, সংযোগ কৰিছোঁ। ধন্যবাদ। আমাৰ মহাবিদ্যালয়ৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে যিখন পতাকা যোৱা বছৰ আমি ৭৫ মিটাৰ দীঘল পতাকাখন আমি
এটা লৈ শোভাযাত্ৰা কৰিছিলোঁ। সেই পতাকাখন লৈ পুনৰবাৰ আমি এবাৰ শোভাযাত্ৰা কৰিছোঁ। ৭৫ মিটাৰ দীঘল শোভাযাত্ৰাই অসমত আমি প্ৰথমবাৰৰ কাৰণে আয়োজন কৰিছিলোঁ আৰু এইবাৰ আমাৰ দ্বিতীয়বাৰৰ কাৰণে আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলো এইবাৰ সংযোগ হৈছে নতুন বৰ্ষত। গতিকে আমি সকলোকে লৈ একেলগে আগবাঢ়িছোঁ। এই ৭৫ মিটাৰ দীঘল যিখন তিৰংগা, ইয়াৰ লগত ৭৫তম স্বাধীনতা দিৱসৰ সংগতি আছে। সেই উপলক্ষে আমি এই তিৰংগাখন আমি লৈ সমবেত হ'ম। আৰু আমাৰ শোভাযাত্ৰাটি এনেকৈ আৰম্ভ হয়। गुजरने वाली हवा बता मेरा इतना काम करेगी क्या, मेरे गाँव जा मेरे दोस्तों को सलाम दे। ऐ मेरी ज़मीं महबूब मेरी नस नस में तेरा इश्क भर, फेंकाना पड़े कभी रंग तेरा जिस्मों से निकल के खून करे। मेरी ज़मीं अफसोस में जो मेरे लिए सादत से महफूज रहे तेरे आने से, चली जाने रहे न रहे। तेरी मिट्टी में मिल जाऊं गुल बन के, मैं खिल जाऊं इतनी सी है दिल की आरज़ू। तेरी नदियों में बह जाऊं तेरे खेतों में लहराऊं इतनी सी है दिल की आरज़ू। गुलिस्तां हमारा ओ सदियों से কেনেকুৱা 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 লাগিছে? ভালে লাগিছে। भारत हमको जान से प्यारा है, जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा। वो भारत देश है मेरा, वो भारत देश है मेरा, जहाँ सत्य अहिंसा और धर्म का पग पग लगता डेरा। वो भारत देश है मेरा, वो भारत देश है मेरा, जान से प्यारा है, सबसे प्यारा गुलिस्तां हमारा है। सदियों से भारत भूमि दुनिया की शान है, भारत माँ के चरणों में जीवन कुर्बान है। भारत हमको जान से प्यारा है, जहाँ डाल डाल पर सोने की चिड़िया करती है बसेरा। वो भारत देश है मेरा, वो भारत देश है मेरा, जहाँ सत्य अहिंसा और धर्म का पग पग लगता डेरा। वो भारत देश है मेरा, वो भारत देश है मेरा, देश मेरे मेरी जान है तू, देश मेरे চাওক পিছফালে কিমান দীঘল লাইন এটা। में बह जाऊं तेरे खेतों में लहराऊं इतनी सी है दिल की आरज़ू। ओ, भारत हमको जान से प्यारा है, सबसे प्यारा गुलिस्तां हमारा
দৰ্শকসকল, আমাৰ জাগৃত মহাবিদ্যালয়ত আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে যি শোভাযাত্ৰা কৰা হৈছিল ৭৫ মিটাৰ এখন দীঘল জাতীয় পতাকালৈ, আৰু সেই শোভাযাত্ৰা ইতিমধ্যে আমাৰ অন্ত পৰিছে আৰু এতিয়া আমি সকলো ঘৰে ঘৰে যাবলৈ ওলাইছোঁ। ভাগৰো লাগিছে, অকণমান ৰখিছোঁ, এয়া পলাশ, আমি ঘৰলৈ যাম এতিয়া। গোটেই জাগৃত কলেজখন আপোনালোকক আজি দেখুৱাবলৈ নোৱাৰিলোঁ এটা ব্লগতে, যিহেতু ইতিমধ্যে আমাৰ ব্লগটি বহুত দীঘল হৈ গৈছে। গতিকে নেক্সট এদিন দেখুৱাম, নেক্সট ভিডিঅ' আহি আছে। গতিকে আজি ভিডিঅ'টোত ইমানখিনিয়ে, সকলো ভালে ভালে থাকিব। নেক্সট ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ। আৰু সকলোৱে ঘৰ ঘৰ তিৰংগা নীতিটো পালন কৰি ঘৰে ঘৰে যাতে এখন এখনকৈ জাতীয় পতাকা উৰাই, তাকে কামনা কৰি আজিলৈ এৰিছোঁ। বাই।